আসামৰ সুন্দৰ দৃশ্য খুব ধুনীয়া লোকেশ্যন আমাৰ দনত আছে কিবা ক'ব গানটোৰ বিষয়ে আৰু এটা মানে ভাল লগা লোকেশ্যন ইমান ধুনীয়া আমি এতিয়া শ্বট আৰম্ভ কৰিছোঁ আৰু বেছি দেৰি লাইন নাপাম আমি সোনকালে শেষ কৰিম Hello, excuse me. Your side, please. Next, our lighter common shoot আছে ইয়াতে আমি আহিছো এইটো ঘৰত শুটিং কৰিম আমি এইটো ঘৰটো আৰু আমি ভিতৰত সোমাই আছো ভিতৰত আছে এইটো আমাৰ নিৰুপম বাকি এনে ঘৰটো ঠিক আছে আমাৰ এটা সারপ্রাইজ দিম মই নিৰঞ্জনক কি নাচানো কিন্তু দেই এইটো কি হয় নিৰঞ্জন নিৰূপম সরি নিরূপম হয়তো কি হয় এটা তোমার মতে মানে এটা মানে এনে দেখাতো ওয়ার্ড্রপ যেন লাগিছে আচ্ছা কিন্তু বস্তুটো নহয় সেইটো মই গম পাইছো কি হয় কোৱা ঘড়িছৰ নেকি পেন্ডেলম নেকি এইটো এইটো তুমি ইমেজ মানে অলপ তুমি ভাবা আৰু এইটো কি হ'ব পাৰে তাৰ মানে তুমি দুটো পৰা নাই ৰে দুটো পৰা নাই এইটো একচুয়ালি বাথৰুম হয় ইউৰিনেল মানে টয়লেট আৰু আচ্ছা তো বহুত মানে বহুত পুৰণা মানে এইটো তো মই খুলি দেখাইছো এয়া চোৱা নিৰঞ্জন চক ধুনীয়া কনসেপ্ট ভাল লাগিছে কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে মই দেখা নাছিলো এনেকুৱা এটা খুব ইউনিক না খুব ইউনিক বিৰাট বঢ়িয়া লাগিছে তো এয়া আমাৰ নতুন বস্তু এটা দেখালো মই এয়া গোৱালপাৰাত আহি ঘৰটো বিৰাট এণ্টিক তাৰপিছত আৰু এইবিলাক আৰু এইবিলাক যে খিৰিকীবিলাক আছে এইবিলাক কলকাতাৰ পৰা আনা চব দেখাত লাগিছে এলে আমাৰ সেটআপস লগাই আছে ইয়াতে ইয়াতে আমাৰ লাইট গৈছে ইয়াতে সেটিংস লগাই আছে কি কম এতিয়া লাইট কৰি আছো আৰু 7টা বজাৰ ষ্টাৰ্ট কৰিম 6:45 হৈছে নাই নাই ধুনীয়াকৈ চাহ খালো কি কয় এইটো বাখৰ খনি খালো ভাল লাগিলে ফাৰ্ষ্ট টাইম খাইছো গোৱালপাৰাত আহি বহুত টেষ্টি হয় আকৌ খাব লাগিব আমি 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 একচুয়ালি বহুত আগৰে চিনাকি হয় বহুত বছৰ আগত 4 বছৰ তাৰপিছত মই কাম কৰিছিলো তেতিয়া মই নিকমাৰ তেতিয়া বিশেষকৈ তেনেকৈ ভাল কাম কৰিব তেনেকৈ জনা নাছিলোঁ কষ্ট হৈছিল তেখেতৰ বহুত মই গম পাইছিলোঁ তেতিয়া এবাৰ কষ্ট মানে খানাই এতিয়া আমি যাই আছোঁ আমি কাম কৰোঁ খাম এতিয়া ইয়াত লাইট হ'ব পিক এইটো আমাৰ বহি আছে আৰু বন্ধু সুমিত কেনেকুৱা লাগিছে ভাল লাগিছে এটা গানৰ শ্বুট কৰি আছে ইয়াতে ঘৰটো বহুত পুৰণি ঘৰ হয় 70-80 ইয়াৰ্ছ আগৰ হয় নতুনকৈ শ্বুটটো লগাই আহিছে ইয়াতে গোটেই টিমটো ইয়াত আহিছে ভাল লাগিলে আৰু একে মোৰ পাবজি প্লেয়াৰ প্ৰ প্লেয়াৰ ঠিক আছে ৰকি হাই দিছে অ'কে আমি ইয়াতে শ্বুট ল'ম এতিয়া অ'কে